नेक्स्ट स्पीकर माननीय विधायक मृणाल शइकिया डांगरिया। माननीय अध्यक्ष महोदय, मैं प्रथमते आम माननीय सदस्य शेरमान आली आहमेद डांगरियाक धन्यवाद जनाम जे अति गुरुत्वपूर्ण विषय एटा तेखेते आमार विधानसभात आलोचनार बारे उत्थापन करिले। আজি ভাৰত অসমতে নহয় কেৱল ভাৰতবৰ্ষতে আজি যি জনসংখ্যাৰ এটা প্ৰবল ধুমুহা বৈছে গোটেই ভাৰতবৰ্ষতে এটা সমস্যাৰ সৃষ্টি কৰিছে আৰু অসমৰ এই জনসংখ্যাৰ মূল কাৰক সাধাৰণতে মই এটা সংখ্যালঘু বুলি নকওঁ যে মুছলমানসকলৰ যি হাৰ বৃদ্ধিৰ হাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সেইকাৰণে অসমত আজি ইমান এটা ডাঙৰ সমস্যা হৈ পৰিছেগে জনসংখ্যা। আজি মুছলমানৰ সেকেন্ড লাৰ্জেষ্ট পপুলেশ্যন অসমত আছে, নেক্সট টু কাশ্মীৰ। এটা বহুত চিন্তা কৰিবলগীয়া বিষয়। আমাৰ মাননীয় সদস্য চেয়াৰমান আলী ডাঙৰীয়াই ফাৰ্টিলিটি ৰেট এনেকুৱা কিছুমান দেখুৱাইছে, ফেকচুৱেলি তেওঁ দেখাইছে আৰু তেওঁ এটা কথাত সন্তুষ্টি লৈছে যে ফাৰ্টিলিটি ৰেটৰ ডিক্ৰিজৰ যিটো হাৰ যে যোৱা কেইবছৰত নন মুছলিমৰ বেছি আৰু মুছলমানসকলৰ কম। কিন্তু মই তেখেতক এটা কথা জনাব খুজিছোঁ যে আমাৰ নন মুছলিম উইমেন্স তেওঁলোকৰ যদি ফাৰ্টিলিটি হাৰ আৰু কমি যায় তেন্তে আমাৰ আচলতে প্ৰতি পৰিয়ালত এটাও সন্তান থাকিব নালাগিব, তেতিয়াহে তেওঁৰ কোৱা কথাটোত মিলিবগে। কাৰণ আগতেও আমাৰ ফাৰ্টিলিটি ৰেট বেছি নাছিল, সেইকাৰণে এতিয়াও কম। সেইকাৰণে মাজত যিটো গেপ সেইটো ইমান তেওঁলোকৰ নিচিনাকৈ আমাৰ বৃদ্ধি হোৱা নাই, মুছলমানসকলৰ নিচিনাকৈ। আৰু তেখেতে এটা কথা পৰা ফালৰি কাটি গৈছে যে অসমৰ জিলাসমূহত আমাৰ কিমান দ্ৰুতভাৱে আহি পেলাই য'ত য'ত নন হিন্দু মেজৰিটি আছিল, নন মুছলিম মেজৰিটি ডিষ্ট্ৰিক্ট আছিল, সেইবিলাক অতি কম দিনৰ ভিতৰত যোৱা 30টা 40টা বছৰৰ ভিতৰত এখন এখনকৈ মুছলমান মেজৰিটি ডিষ্ট্ৰিক্ট হ'বলৈ গৈ আছে, ডিষ্ট্ৰিক্ট হৈ আছে। আজি অসমৰ ধুবুৰী 79.67% মুছলমান পপুলেশ্যন, গোৱালপাৰা 57.52% মুছলমান পপুলেশ্যন, কৰিমগঞ্জ 56.36% মুছলমান পপুলেশ্যন, বৰপেটা 70.74%, নগাঁও 55.36%, মৰিগাঁও 52.56%, বঙাইগাঁও 50.22%, দৰং 64.34%, হোজাই 53.65%, সাউথ চালমৰা 95.2%, হাইলাকান্দি 60.3%। আউট অফ 35 ডিষ্ট্ৰিক্ট এতিয়া 11খন ডিষ্ট্ৰিক্ট হৈছে মুছলিম মেজৰিটি ডিষ্ট্ৰিক্ট। এতিয়া কেৱল মই মানি নলওঁ যে কেৱল চৰ চাপৰিতহে এই মুছলমান জনসংখ্যাৰ বৃদ্ধি হয়। আজি নগাঁও, হোজাই এইবিলাকতো প্ৰবল জনসংখ্যা বৃদ্ধি হৈছে। সি মাইগ্ৰেশ্যন হৈছে নে চেয়াৰমান আলী ডাঙৰীয়াই কোৱা নিচিনা যে শিক্ষা দীক্ষা কম সেইকাৰণে তেওঁলোকৰ পপুলেশ্যন বাষ্ট হৈছে বা বাল্য বিবাহ আছে সেইকাৰণে বাষ্ট হৈছে, সেই বিষয়ে মই নাজানো। কিন্তু এই যে চেয়াৰমান আলী ডাঙৰীয়াই কৈছে, কোনোবাই আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কোনোবাই কৈছিল যে এদিন কামাখ্যাও দখল কৰিব, সেইটো কাৰণে এইকাৰণেই কোৱা হৈছে যে এই হাৰত যদি বৃদ্ধি হয় তেনেহ'লে তেনেকুৱা এটা পৰিৱেশ পোৱাৰ সুবিধা আছে। কাৰণ অলপ দিনৰ আগতে এটা কথা উত্থাপন কৰিছিল কোনোবাই যে আমাৰ শংকৰদেৱ কলাক্ষেত্ৰত লুঙি আৰু টুপি ৰাখিব লাগে, সেই কথাটো দাবী এটা উত্থাপন হৈছিল। সেইকাৰণে এইটো আচলতে ইমান এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যে আমি কেৱল আমাৰ চেয়াৰমান আলী ডাঙৰীয়াই কোৱা নিচিনাকৈ কেৱল স্কুল পাতি তাত চাকৰি দি এই সমস্যাটো সমাধান কৰিব নোৱাৰি, ষ্ট্ৰিক্ট এটা পপুলেশ্যন ল' লাগিব। আৰু এইটো আচলতে 15-20 বছৰ আগতেই হ'ব লাগিছিল। এই চিন্তাটো এইখন বিধানসভাত 15-20 বছৰ আগতেই এই বিষয়টোৰ ওপৰত আলোচনা হ'ব লাগিছিল। আজি সংখ্যালঘু বুলি কয়, আজি ধুবুৰীত যদি কোনোবাই কয়, তাতে আমি যদি প্ৰশ্ন এটা কৰোঁ ইয়াত সংখ্যালঘুৰ সংখ্যা কিমান শতাংশ ইয়াত সংখ্যালঘু লোক, চিধাই ক'ব যে 79.67, য'ত 79.67 পপুলেশ্যন আছে, এইটো কেনেকৈ সংখ্যালঘু হ'ব?
চাউথৰ পৰা 95.2 সংখ্যালঘু মানে মুছলমান এই বস্তুটো আচলতে আমাৰ সমাজৰ পৰা আমাৰ ৰাজ্যৰ পৰা নোহোৱা কৰিব লাগে আৰু সংখ্যালঘুৰ যি উন্নয়নৰ আঁচনি সেইখিনি আচলতে আমি উজনি অসমলৈ নিব লাগে আজি মই যিখন জিলা ক'লোঁ তাত সংখ্যালঘু মানে কেনেকৈ মুছলমান হ'ব আজি সংখ্যালঘু উন্নয়নৰ পুঁজি তেওঁলোকৰ কাৰণে কিহৰ কাৰণে পাব তেওঁলোকতো তাত সংখ্যাগুৰু হ'ল তাত যিবিলাক নন মুছলিম আছে তেওঁলোকে সেই সুবিধা পাব লাগিব আজি উজনি অসমত সকলো মুছলিম তেওঁলোক সংখ্যালঘু সেই সুবিধা তেওঁলোকে পাব লাগিব আজি সংখ্যালঘু আঁচনিৰ নামত যিমান আঁচনি আহে সকলো এই য'ত সংখ্যাগুৰু হৈ আছে মুছলমানসকল তাত যায় আজি উজনি অসমৰ সকলো মুছলমান তেওঁলোক খিলঞ্জীয়া আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইদিনা তেওঁলোকক লৈ আলোচনা এটা কৰিছে আৰু এই নামনি অসমত নামনি আৰু মধ্য অসমত আমি অভিযোগ পাওঁ যে এখন নন মুছলিম গাঁও যদি থাকে মাজত আৰু চাৰিওফালে যদি মুছলমান গাঁও থাকে সেই গাঁওখনক বিভিন্ন প্ৰকাৰে প্ৰেছাৰাইজ কৰি সেই গাঁৱৰ মানুহখিনিক লাহে লাহে তাৰ পৰা আঁতৰাই পঠোৱা হয় ফেক কথা আজি ধিং ৰূপৈহাটৰ বহু মানুহ আহি পেলাই নগাঁৱত মাটি কিনিছে বা বেলেগত মাটি কিনিছে মাটি বাৰী এৰি থৈ আহিছে তেওঁলোকক ভিতৰুৱাকৈ প্ৰেছাৰাইজ কৰা হয় এই পপুলেশ্যন সেইকাৰণে ভাবোঁ যে এই যে পপুলেশ্যন নামনি অসম মধ্য অসমত যে ইমান পপুলেশ্যন বাঢ়িলে ইমান যে জনসংখ্যা বৃদ্ধি হ'ল তাৰ পাছফালে হয়তো এটা চক্ৰান্তও থাকিব পাৰে ষড়যন্ত্ৰও থাকিব পাৰে এজেণ্ডা আছে যে অসমখনক মুছলিম পপুলেশ্যন বেছি কৰি মুছলিম জনসংখ্যা বেছি কৰি এটা সময়ত মুছলমান ৰাজ্য হিচাপে ইয়াক ডিক্লেয়াৰ কৰা হ'ব হয়তো বাংলাদেশত বহিও কোনোবাই ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে হয়তো অসমৰ ভিতৰতে কোনোবাই ষড়যন্ত্ৰ কৰিব পাৰে আৰু ইতিমধ্যে ক'ৰবাত ক'ৰবাত মোৰ চকু পৰিছে যে এখন মুছলিম ৰাজ্য অসমত গঠন হ'ব পাৰে মাননীয় উপাধ্যক্ষ মহোদয় মাননীয় সদস্যই কৈছে এজেণ্ডা আছে হু হেজ দি এজেণ্ডা চৰকাৰে ব্যৱস্থা ল'ব লাগে প্লিজ সিট ডাউন নহয় এই এজেণ্ডাটো কাৰ্যক্ৰমণিকাৰ পৰা ড্ৰপ কৰিব লাগে কাৰ আছে আপুনি কৈ থাকোঁতে কোনেও ডিষ্টাৰ্ব দিয়া নাই বা কাকো ডিষ্টাৰ্ব দিব নাই প্লিজ সিট ডাউন দায়িত্ব প্লিজ সিট ডাউন জনসংখ্যাৰ লগতে আপোনালোকৰ আৰু মানুহ ক'ব আছে তেখেতসকলে ক'ব ডেট টাইম বস্তুনিষ্ঠ আলোচনা আপোনাৰ শিকদাৰ ডাঙৰীয়া ক'ব তেওঁক কৈ দিয়ক আমি স্বীকাৰ কৰিছোঁ শিকদাৰ ডাঙৰীয়া ক'ব তেওঁক কৈ দিয়ক কি ক'ব লাগে ইউ প্লিজ সিট ডাউন কণ্টিনিউ আমাৰ আমিনুল ইছলাম ডাঙৰীয়াই কৈছে যে গ্ৰ' মোৰ ফুডৰ নামত বাহিৰৰ পৰা মানুহে কৈছে যে তেখেতে খেতি বাতি কৰিবলৈ দিছিল এইটো যেতিয়া অসমৰ প্ৰধানমন্ত্ৰী ছৈয়দ ছাদুল্লাহ আছিলে তেতিয়া তেখেতে এই গ্ৰ' মোৰ ফুড আঁচনিটো লৈছিল আৰু এজন ব্ৰিটিছ চাহাব মষ্ট প্ৰবেবলি তেতিয়া ইলেকশ্যন কমিশ্যনাৰ FC মোলান আছিল তো তেখেতে কৈছিলে যে চেঞ্চাছ কমিশ্যনাৰ আছিল ছুপাৰিণ্টেণ্ডেণ্ট যে গ্ৰ' মোৰ ফুডৰ আঁচনিৰ যোগেদি এই ছৈয়দ ছাদুল্লাই অসমত গ্ৰ' মোৰ মুছলিম আঁচনি তেওঁ কৰি আছে ৰোপণ কৰিছে মানে মোৰ ফুডৰ নামত তেওঁ গ্ৰ' মোৰ মুছলিম আঁচনি আচলতে ৰূপায়ণ কৰিছিলে এইটো মই কোৱা কথা নহয় সেই একেজন মোলান চাহাবে কৈছিল মোৰ চনটো মনত নাই এতিয়া 1931ত কৈছিলে যেতিয়া তেওঁ ইলেক্টৰেল চাইছিলে যে অসমত এটা এনেকুৱা দিন আহিব যেতিয়া অকল শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মানুহখিনিহে নিজকে অসমীয়া বুলি ভাবিব আৰু বাকী বাহিৰত সকলোৱে এখন বিদেশত থকা যেন অনুভৱ কৰিব ইমান বছৰ 1931 আজিৰ পৰা 90 বছৰ আগতেই এনেকুৱা অবজাৰভেশ্যন মানুহে কৰি গৈছে আৰু তাৰ পাছত সেই ফল আমি লাহে লাহে ভুগি কি হৈছেগে আজি 11খন জিলাত আজি আমাৰ নন হিন্দুসকল সম্পূৰ্ণভাৱে সংখ্যালঘু পৰিণত হ'ল অথচ সংখ্যালঘু হিচাপে নাম লৈ আছে কোনে মুছলমানসকলে সেইকাৰণে উজনি অসমত আমাৰ সংখ্যালঘুসকলক মুছলমান ভাইসকলক সংখ্যালঘুৰ যিটো ষ্টেটাছ সেইটো দিব লাগে আৰু নামনি এইকেইখন জিলাত নামনি আৰু মধ্য অসমৰ এইকেইখন জিলাত আমাৰ যিসকল নন মুছলমান আছে সেইসকলকে আচলতে সংখ্যালঘুৰ যিটো ষ্টেটাছ সেইটো দিব লাগে মই সেইটো ভাবোঁ আৰু জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আচলতে এইটো হাতৰ পৰা ওলাই গৈছেগে ট্ৰাই টু কনক্লুড মই মানি নলওঁ যে এইটো কেৱল শিক্ষাৰ কাৰণেহে এই শিক্ষা নথকাৰ কাৰণেহে এই জনসংখ্যা বাঢ়ি আহিছে আজি আমিনুল ইছলাম ডাঙৰীয়াই কৈছে বা আমাৰ শ্বেৰমান আলী ডাঙৰীয়াই কৈছে যোৰহাটৰ ওচৰত এনেকুৱা ব্যৱস্থা
আজি ধুবুৰী চৰত এনেকুৱা ব্যৱস্থা। যোৰহাটৰ চৰ আৰু ধুবুৰী চৰৰ বহুত পাৰ্থক্য আছে। আজি 50 চনৰ আগতে ধুবুৰী চৰত কিমান মানুহ আছিলে? একে মানুহ যোৰহাটত আছিলে। সেইকাৰণে যোৰহাটত স্কুল বাঢ়িল, ৰাস্তা ঘাট বাঢ়িল। তাত যদি দৈনিক এখন এখন গাঁও আহি একে ৰাতিতে হৈ যায় ক'ৰবাৰ পৰা আহি, তাত একে ৰাতিতে কেনেকৈ স্কুল এখন বনাই দিব? সেইকাৰণে ইয়াৰ ভিতৰত এই জন্মৰ হাৰ যে দিনক দিনে বাঢ়ি গৈছে, পপুলেশ্যন অসমৰ বাঢ়ি গৈছে, জিলা পাছত জিলা মুছলিম মেজৰিটি জিলা হিচাপে গঠিত হৈ আছে। তাৰ পিছত মই ভাবোঁ যে এটা গভীৰ ষড়যন্ত্ৰও থাকিব পাৰে। সেইকাৰণে চৰকাৰে তাৰ ওপৰতো এটা ইনভেষ্টিগেশ্যন, তাৰ ওপৰতো এটা নজৰ দিব লাগে, চোকা দৃষ্টি ৰাখিব লাগে। ইমানকে ক'লো, ধন্যবাদ। Thank you.